নীল শৰ্মাৰ কবিতা শিক্ষক। পাঠ কৰিছে অৱনী চৌধুৰীয়ে। পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষকেই বিশাল বক্ষৰ একোজোপা বৃক্ষ, যাৰ আশ্ৰয়ত শিশুৱে উমলে ছাঁ লয় অথবা তাৰ ডালে পাতে ওলমি থকা ফলৰ সোৱাদ লভে, প্ৰজ্ঞাৰ সোৱাদ। পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষকেই একোখন উখল মাখল নদী, যাৰ ঢৌত শিশুৱে উটুৱাই দিয়ে এলাগী এন্ধাৰৰ আৱৰ্জনা আৰু আল ফুলে তুলি লয় আৱেগৰ ঐশ্বৰ্য ভাণ্ডাৰ। পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষকেই ৰহস্য ঘন একোখনি পৰ্বত, যাৰ স্তৰে আহে শিশুৱে আহৰণ কৰে ভৱিষ্যত সপোনৰ অমল সম্পদ আৰু কষ্টসাধ্য পথত আঁকি লয় বৰ্তমানৰ বৰ্ণময় চিত্ৰ। ধৰিত্ৰীৰ ভৱিষ্যত সকলো শিকাৰুৰ বাবে প্ৰতিগৰাকী শিক্ষকেই বৃক্ষৰ দৰে উদাৰ, নদীৰ দৰে নত, পৰ্বতৰ দৰে প্ৰথিত আৰু সাগৰৰ দৰে উত্তাল অনুপ্ৰেৰণাৰ অন্তহীন উৎস।